প্ৰদূষণ শুনিছা নাই? প্ৰদূষণ শুনিছা? তোমালোকে কি প্ৰদূষণ শুনিছা? কি প্ৰদূষণ শুনিছা? পৰিৱেশ প্ৰদূষণ শুনিছা? পানী প্ৰদূষণ শুনিছা? চাউণ্ড পলিউশ্যন মানে শব্দ প্ৰদূষণ শুনিছা? তোমালোকে ই পলিউশ্যন বুলি কয় তোমাৰ ইলেক্ট্ৰিকেল বস্তু আমি এইবিলাক কি হয়? প্লাষ্টিকে হয় নে নহয়? প্লাষ্টিক হয় আৰু প্লাছ তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ কেমিকেল থাকে। সেই কেমিকেলবিলাক কি হয় আমি যেতিয়া মাটি আজি আমাৰ কাৰ্যসূচী হৈছে ই ৱেষ্ট সামগ্ৰী ৰিইউজ মানে আমাৰ যিবিলাক ইলেক্ট্ৰনিক বস্তু আছে ইলেক্ট্ৰনিক সামগ্ৰী যেনে ধৰা মোবাইল টিভি লেপটপ এনেকুৱা জাতীয় যিবিলাক ইলেক্ট্ৰনিক সামগ্ৰী আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত সেইবিলাক বেয়া হৈ যায় বা আমি পেলাই দিওঁ সেই সামগ্ৰীবিলাকক আমি কেনেদৰে ৰিইউজ কৰিব লাগে তাৰ বিষয়ে আজি তোমালোকক অৱগত কৰা যায়। All the glittering bar. Glittering খিনি মোৰ তোমালোকে কৰিবা নেকি? দেখিলা মই বাইদেউহঁতক কেনেকৈ